আমি সকলোৱে আইৰণ মেন, ছুপাৰমেন, শক্তিমান, জুনিয়ৰ জিৰ কথা শুনিছোঁ, মানে সৰুতে আমি সকলোৱে চাইছোঁ। এতিয়া অসমৰ ৰাজনীতিত এটা মই নাজানো ই শক্তিমানেই হয়নে, আইৰণ মানেই হয়নে, কিবা কিবা বেলেগ কিবা দৈত্যই হয়নে, কিবা অসুৰ হয় নে, মই একো নাজানো দেই। মই এটা কথাই জানো, অসমৰ ৰাজনীতিত এতিয়া পাগলাদিত্য নামৰ এটা ভূত ওলাইছে, যিয়ে সদৌ অসম ছাত্ৰ সন্থাক সেইদিনা মানে সমালোচনা কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাই হেনো কালেকশ্যনৰ বাবে আন্দোলন কৰে। মই চেলেঞ্জ দিছোঁ পাগলাদিত্যক, আপুনি দেখুৱাই দিয়ক সদৌ অসম ছাত্ৰ সন্থাই কালেকশ্যনৰ কাৰণে আন্দোলন কৰে। আপুনি ভুল বুজিছে। সদৌ অসম ছাত্ৰ সন্থাই কালেকশ্যনৰ বাবে আন্দোলন নকৰে। সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতি মাতি মানুহৰ কাৰণে আন্দোলন কৰে। আৰু যদি এই সাম্প্ৰতিক প্ৰেক্ষাপটত আপোনালোকে অসমখন ধ্বংস কৰি দিয়াৰ যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা আপোনালোকক আমি কেতিয়াও বাস্তৱায়িত হ'বলৈ নিদিওঁ। আপুনি চাগে সিদিনা 29 জুনৰ দিনাখন গুৱাহাটীৰ লতাশিল খেলপথাৰত আপোনালোকে হাজাৰ হাজাৰ লাখ লাখ অসমীয়া মানুহৰ গেডাৰিং দেখি আপোনালোকে ভাবিছে চাগে আছুৱে ভাড়াতীয়া মানুহ আনি আন্দোলন কৰিছে। সেইটো ভুল ভাবিছে। আমি অসমীয়া মানুহে গাঁঠিৰ ধন ভাঙি আন্দোলন কৰিবলৈ গৈছোঁ। চাওক, মই সেইদিনাখন আন্দোলন কৰিবলৈ গৈছোঁ, মোৰ আইতাই 50 টকা দিছে, মোৰ খুৰীয়ে 50 টকা দিছে, মোৰ পেহীয়ে 50 টকা দিছে, মই দুসাঁজ ভাত খাইছোঁ, 50 টকীয়া ভাত খাইছোঁ। আমি 50 টকীয়া ভাত খাই আমি আন্দোলন কৰিবলৈ গৈছোঁ। আমি ভাড়াতীয়া আন্দোলনকাৰী নহয়। আপুনি ভুল বুজিছে। আৰু আপুনি তেনেকুৱা ধৰণৰ তিৰ্যক মন্তব্য সদৌ অসম ছাত্ৰ সন্থাক লৈ আপুনি তিৰ্যক মন্তব্য আৰু দুনাই নকৰিব। আপুনি তেনেকুৱা মন্তব্য, আপোনাৰ তেনেকুৱা মানসিকতা, আপোনাৰ তেনেকুৱা ফাল্টু চিন্তা, সেইখিনি আপুনি আপোনাৰ বিজেপি RSSৰ মানুহৰ আগত দেখুৱাব। মই আপোনাক চেলেঞ্জ দিছোঁ। আপুনি কি ভাবিছে সদৌ অসম ছাত্ৰ সন্থাই এক অবিৰত শোভাযাত্ৰা, যেতিয়ালৈকে অসমত নৈ জান জুৰি বৈ থাকিব, যেতিয়ালৈকে অসমত ব্ৰহ্মপুত্ৰ বৈ থাকিব, যেতিয়ালৈকে অসমত অসমীয়া মানুহ জীয়াই থাকিব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা জীয়াই থাকিব। আমাৰ দৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থাকিব। আপোনালোকে সদৌ অসম ছাত্ৰ সন্থাক অসমীয়া জাতীয়তাবাদক ধ্বংস কৰিবৰ কাৰণে যিমানেই চেষ্টা নচলাওক কিয়, সদৌ অসম ছাত্ৰ সন্থা থকালৈকে, আমিবোৰ থকালৈকে সেইটো সম্ভৱ কেতিয়াও নহয়। পাগলাদিত্য আপুনি মনত ৰাখিব। আপুনি কি ভাবিছে? আপুনি কৈছে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিবলৈ আনি ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষ নষ্ট কৰিছে। আপুনি ভুল ভাবিছে। ময়ো এজন ছাত্ৰ, কিন্তু মই আন্দোলন কৰিবলৈ গৈ মোৰ কেতিয়াও একো ক্ষতি হোৱা নাই। আমি অসমীয়া মানুহৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, এই যি আপোনালোকে বিধেয়ক আনি যেতিয়া হাজাৰ হাজাৰ বাংলাদেশীক যে আনি অসমত সংস্থাপন কৰিব বিচাৰিছে, এই জাতিৰোহী বিলখনৰ কাৰণে আমি নিজেই ওলাই গৈছোঁ, নিজ ইচ্ছাৰে ওলাই গৈছোঁ। আজি মই অকলে ওলাই গৈছোঁ, মোৰ লগত 100 ল'ৰা ওলাই গৈছে, আৰু পৰৱৰ্তী বজাত আমি হাজাৰ হাজাৰ মানুহ ওলাই যাম। আপুনি ভুল ভাবিছে। আমি কালেকশ্যনৰ কাৰণে আছুৱে আন্দোলন নকৰে। তেনেকুৱা মানসিকতা বিজেপিৰ আছে, তেনেকুৱা মানসিকতা RSSৰ আছে, কিন্তু আছুৰ নাই। আপুনি তেনেকুৱা মানসিকতা আপুনি ব্ৰহ্মপুত্ৰত পেলাই দিয়ক। আপোনাৰ সেই চিন্তা ব্ৰহ্মপুত্ৰত পেলাই দিয়ক, আপুনি ডাষ্টবিনত পেলাই দিয়ক। নহ'লে আমি কেতিয়াবা আপোনাক উঠাই ব্ৰহ্মপুত্ৰত থৈ আহিম বাংলাদিত্য, নহ'লে কেতিয়াবা আপোনাক আমি বাংলাদেশত থৈ আহিমগৈ। আপুনি কি ভাবিছে? আপোনাক আমি অসমত ৰাজনীতি কৰিবলৈ দিলোঁ, আপোনাক অসমত আমি থাকিবলৈ দিলোঁ, আপোনাক অসমত মাতি দিলোঁ। আপুনি দেৱ ন, কিবা দেৱ চেপ লিখে, কিবা লিখে, আপোনাৰ নাজানো। আপোনাক আকৌ আমি সন্মান সহকাৰে থাকিবলৈ দিছোঁ। 1971ৰ আগত যিমানখিনি বাংলাভাষী মানুহ আছে, আমি সকলোকে অসমত থাকিবলৈ দিছোঁ। কিন্তু এতিয়া আপোনালোকে কি কৰিব বিচাৰিছে? অসমীয়া মানুহখিনিক ধ্বংস কৰি দিব বিচাৰিছে। এইটো কেতিয়াও আপোনালোকে সম্ভৱ নহয়, কেতিয়াও মানি নলওঁ আমি। এইটো আপোনালোকক কৈ থলোঁ এতিয়াই। আপোনালোকে কি কৰিব বিচাৰিছে? আপোনালোকে হিন্দু ৰাষ্ট্ৰ গঠন কৰিব বিচাৰিছে। কি হিন্দু ৰাষ্ট্ৰ মানে কি, মোক ভালকৈ বুজাই দিয়ক। সংবিধান বিৰোধী কাম কৰিবলৈ আপোনালোকে ওলাইছে। যেনেদৰে আপোনালোকে আজি কৈছে যে পাকিস্তান ইছলাম ধৰ্মী এখন ষ্টেট। ঠিক আছে, পাকিস্তান ইছলামিক এখন কাণ্ট্ৰি। মানি লৈছোঁ আজি পাকিস্তানত কি হৈছে? পাকিস্তানক আজি সমগ্ৰ বিশ্বই ঘৃণাৰ চকুৰে চায়। কিয় চায়? কাৰণ পাকিস্তানে ইছলামিক ষ্টেট বনাবলৈ গৈ, ইছলামিক কাণ্ট্ৰি কৰিবৰ কাৰণে গৈ, ইছলামিক দেশ গঠন কৰিবলৈ গৈ যি বৰ্বৰ অত্যাচাৰ বা যিবিলাক কাণ্ড কৰিছে, যিবিলাক হিংসা হত্যাৰ পৰ্যায় লৈছে, উগ্ৰপন্থীৰ কাৰ্যকলাপ আৰম্ভ কৰিছে, সেইখিনিৰ কাৰণে আজি সমগ্ৰ বিশ্বই পাকিস্তানক ঘৃণাৰ চকুৰে চায়। তেন্তে আপোনালোকে কি বিচাৰিছে? ভাৰতখনতো আমি হিন্দু ৰাজনীতি আৰম্ভ কৰি হিন্দু মানুহখিনিক উগ্ৰপন্থী সজাই আমি ভাৰতো আৰম্ভ কৰি দিওঁ হিন্দুৰ নামত গুণ্ডাগিৰি। তেন্তে ভুল ভাবিছে শিলাদিত্যদেৱ। এয়া কেতিয়াও অসমত হ'বলৈ নিদিয়ে, আৰু ভাৰতবাসীও কেতিয়াও আপোনালোকক এই কাম সফল হ'বলৈ নিদিয়ে। মই এটাই কথা কৈছোঁ, আপোনালোকে হিন্দু ৰাষ্ট্ৰ গঠন কৰিবলৈ কৈছে, আপোনালোকে এখন আদৰ্শ ৰাষ্ট্ৰ কিয় গঠন নকৰে? আজি শ কৃষক আজি খাবলৈ নাপায়, আজি শ খেতিয়কে এইখন ভাৰততে ঋণৰ বোজা সহিব নোৱাৰি শ খেতিয়ক আত্মহত্যাৰ পথ বাছি লৈছে। সেইখিনি কি হিন্দু নহয়? আজি শ অসমীয়া মানুহে বানপানীৰ কবলত নিজৰ মাটি ভেটি হেৰুৱাই পেলাই মাথাউৰিত বাস কৰি আছে। সেইখিনি মানুহ কি হিন্দু নহয়?
আজি হাজাৰ হাজাৰ অসমীয়া মানুহে অনা অসমীয়া মানুহৰ ঘৰত বাস কৰি আছে, ভাড়া ঘৰত আছে। সেইখিনি মানুহ কি হিন্দু নহয়? আপোনালোকে প্ৰথমে সেই মানুহখিনিৰ চিন্তা কৰক, সেই মানুহখিনিক ভূমি দিয়াৰ চিন্তা কৰক, সেই মানুহখিনিৰ নিৰাপত্তাৰ কথা ভাবক, তাৰপিছত আপোনালোকে বাংলাদেশীৰ কথা ভাবিব। আপোনালোকক আমি বাংলাদেশীৰ কথা চিন্তা কৰিবৰ কাৰণে ৰাজপাত দিয়া নাই। আমি আপোনালোকক অসমৰ কথা চিন্তা কৰিবৰ কাৰণে, অসমৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰিবৰ কাৰণে আপোনালোকক আমি ৰাজপাত দিছোঁ। পাহৰি নাযাব। আপুনি যদি ইমানেই হিন্দুৰ প্ৰতি আপোনাৰ দৰদ আছে, আপুনি মোক কওক, আপুনি হোজাই সমষ্টিত কেইটা হিন্দুক আজিলৈকে সংস্থাপন দিছে? কেইটা হিন্দু ল'ৰাক আপুনি, হিন্দু নিবনুৱা ল'ৰাক আপুনি সংস্থাপন দিছে? কেইটা হিন্দুক আপুনি চাকৰি দিছে? কেইজন অসমীয়া ভাষী বা হিন্দু মানুহক আপুনি আপোনাৰ সমষ্টিতে, নিজৰ সমষ্টিতে মাটি নথকা, ভূমি নথকা হিন্দুক আপুনি ভূমি দিছে? আপুনি দিয়া নাই। মাত্ৰ আপুনি ভোট বেংকৰ কাৰণে, যিদৰে আজি কংগ্ৰেছ চৰকাৰে ভাৰতত মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক লৈ ভোট বেংক আৰম্ভ কৰিছিলে, ঠিক সেইদৰে আপোনালোকেও নিজৰ ভোট বেংক বনাবৰ কাৰণে এই হিন্দু মানুহখিনিক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। মোৰ ঘিণ লাগিছে। মই এটা হিন্দু ল'ৰা হয়, মই বৰা লিখোঁ, প্ৰশান্ত বৰা মোৰ নাম। মই চাগে হিন্দুৱে হয় চাগে, কিন্তু মই হিন্দু বুলি নকওঁ নিজকে। মই প্ৰথমে অসমীয়া বুলি কওঁ, তাৰপিছতে চাগে মই হিন্দু হয়। নাজানো মই হিন্দু নহয় নে নহয়। আপোনালোকে শ্ৰীৰামৰ কথা কয়, আপোনালোকে মানুহক আদৰ্শ দিছে যে জয় শ্ৰীৰাম ক'ব লাগে। নাজানো জয় শ্ৰীৰাম আছিল নে নাছিল। জয় শ্ৰীৰাম কল্পৰ পৰা অহা নে এইটো কাল্পনিক চৰিত্ৰ, নে প্ৰকৃততে জয় শ্ৰীৰাম বা ৰামায়ণ আছিল। কিন্তু মই এটা কথা জানো, অসম আছে, অসমত গছ লতিকা আছে, অসমৰ মানুহ আছে। আমি লক্ষীনাথ বৰজোৰা, বীৰ চিলাৰায়ৰ কথা শুনিছোঁ, লাচিত বৰফুকন আছে। আমি জয় শ্ৰীৰাম ক'বলৈ কুণ্ঠাবোধ কৰোঁ, কিন্তু আমি জয় আই অসম ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। এইকাৰণে নকৰোঁ কাৰণ আমি অসমৰ হাৱা পানী খাই ডাঙৰ হৈছোঁ। ধৰ্ম লাগে, ধৰ্ম কিয় লাগে শুনক মই কওঁ। ধৰ্ম এইটো কাৰণে লাগে যে এখন সমাজক সংগঠিত কৰিবৰ কাৰণে ধৰ্ম লাগে, যাতে যাতে কোনো মানুহ যাতে বিশৃংখলিত নহয়, যাতে মানুহে শান্তিৰে বাস কৰিব পাৰে, সমাজখনক যাতে এক শৃংখলাবদ্ধ গতিত ৰাখিব পাৰে, যাতে মানুহ বেভেচাৰী নহয়, সেইটো কাৰণেই ধৰ্মক লাগে। ধৰ্ম মানুহৰ যিকোনো হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে, মানুহৰ কোনোবাই হিন্দু ধৰ্ম ল'ব পাৰে, কোনোবাই সনাতন ধৰ্ম ল'ব পাৰে, কিন্তু আপুনি কাকো জবৰদস্তি হিন্দু ধৰ্ম জাপি দিব নোৱাৰে, বা মুছলিম ধৰ্ম বা অন্যান্য ধৰ্ম কোনো মানুহে কোনো মানুহৰ ওপৰত চলাব নোৱাৰে। আপোনালোকে হিন্দুৰ ধৰ্ম ৰক্ষা কৰিবলৈ আপোনালোকক আমি চৰকাৰ গাদীত বহোৱা নাই। আমি আপোনালোকৰ দেশক উন্নতি কৰিবৰ কাৰণে আপোনালোকক গাদীত বহাইছোঁ। কি ভাবিছে আপোনালোকে? হিন্দুৰ নামত ৰাজনীতি কৰিব, আমি শুনি যাম, চাই যাম, আৰু আপোনাক চেলেঞ্জ দিছোঁ, আৰু আগলৈ আপুনি সদৌ অসম ছাত্ৰ সন্থাক লৈ এনেকুৱা ধৰণৰ তিৰ্যক মন্তব্য নকৰিব, নহ'লে আপোনাক আমি বাংলাদেশত গৈ থৈ আহিম। বাংলাদিত্য মনত ৰাখিব। আমি নিজৰ গাঁঠিৰ ধন ভাঙি আমি জাতি মাতি মানুহৰ কাৰণে ওলাই গৈছোঁ। আপুনি তেনেকুৱা কথা নক'ব। আছুৱে কালেকশ্যনৰ কাৰণে আন্দোলন কৰা নাই, আৰু ভৱিষ্যতেও কৰা নাই। যদি আছুৱে কালেকশ্যনৰ কাৰণে আন্দোলন কৰিছিলে নেকি, এই তথ্যটো আপোনাৰ সৰ্বানন্দ সোণোৱালে ভালকৈ দিব পাৰিব, কাৰণ অতুল বৰাই ভালকৈ দিব পাৰিব, কাৰণ তেওঁলোক আছুৰ মজিয়াৰ পৰা ওলাই গৈছে। তেওঁলোকৰ লগত আপুনি কনচাল্ট কৰি লওক প্ৰথমে, যে সৰ্বানন্দ সোণোৱাল বা অতুল বৰাই কালেকশ্যন কৰি আন্দোলন কৰি কালেকশ্যনৰ কাৰণে আন্দোলন কৰিছিল নেকি? সেই আন্দোলন কৰি আজি অসমৰ মুখ্যমন্ত্ৰী হৈছিলগৈ নেকি তেনেকুৱা এটা মানসিকতা লৈ? নাই হোৱা চাগে। আৰু যিসকল অসমৰ এতিয়া ৰাজনীতিত, অসম চৰকাৰ যিসকল আছুৰ পৰা ওলাই গৈ নেতৃত্ব লৈ থকা চৰকাৰৰ মন্ত্ৰী, আমোলা বিধায়ক আছে, মই সকলোকে ক'ব বিচাৰিছোঁ, শিলাদিত্য দেৱৰ নিচিনা এটা মানুহে আজি সদৌ অসম ছাত্ৰ সন্থাক আক্ৰমণ কৰিবলৈ সাহস পাইছে। সেই সাহস আপোনালোকে দিছে। আপোনালোকে কিয় শিলাদিত্য দেৱৰ মুখ বন্ধ কৰিব পৰা নাই? কিয় শিলাদিত্য দেৱক ধমকি দিওঁ? আমি দুখ পাইছোঁ, অসমীয়া ল'ৰা হিচাপে আমি দুখ পাইছোঁ, আৰু আপোনালোকৰ প্ৰতি আমাৰ আস্থাই হেৰাই গৈছে। মনত ৰাখিব। আপুনি কৈছে যে আছুৱে যদি মোৰ চোতালত আন্দোলন কৰিবলৈ আহে, তেন্তে মই গুণ্ডাগিৰি কৰিবলৈ আহিছে বুলি কেছ দিম। আপোনাক কোনে ক'লে? মই প্ৰশ্ন কৰিছোঁ, আপোনাক কোনে ক'লে আছুৱে আপোনাৰ চোতালত আন্দোলন কৰিবলৈ যাব বুলি? মানে আপুনি এইটো কথা ক'ব বিচাৰিছে যে মই এই মন্তব্য দিয়াৰ পিছত যদি কোনোবা আছু ল'ৰা মোৰ চোতালত আহি মোক দম দিবলৈ আহে, তেন্তে মই কেছ দিম। আপুনি আইনৰ ভয় দেখুৱাইছে আপুনি আমাক, যে মই যিহকে পাই তিহকে কৈ থাকিম, তোমালোক মনে মনে থাকিবা, তোমালোকে একো ক'ব নোৱাৰিবা। ভুল ভাবিছে, আমি ক'ম। আপুনি একো কৰিব নোৱাৰে আমাক। আমি আপোনাৰ চোতালত আন্দোলন কৰিবলৈ নাযাওঁ। আপোনাৰ নিচিনা এটা বাংলাদিত্যৰ চোতালত আমি আন্দোলন কৰিব নাযাওঁ। আমাৰ কাৰণে অসমৰ ৰাজপথ আছে, লতাশিল খেলপথাৰ আছে, আৰু এনেকুৱা ধৰণৰ বহুত সাহিত্য সভা ভৱন আছে। সদৌ অসম ছাত্ৰ সন্থাৰ নিজা কাৰ্যালয় আছে। আমি তাত বহি আলোচনা কৰিম। আপোনাৰ চোতালত বহি আলোচনা কৰিবলৈ আমি নাযাওঁ। কি ভাবিছে আপুনি? আমাৰ অসমীয়া মানুহৰ মাটি নাই বুলি ভাবিছে নেকি আপুনি? আৰু যদি ভাবিছে, ভুল ভাবিছে। আপুনি এইটো ক'ব বিচাৰিছে
আপুনি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বঙালী আৰু অসমীয়া মানুহৰ মাজত। আপুনি সংঘৰ্ষ লগাব বিচাৰিছে, গোষ্ঠী সংঘৰ্ষ। আপোনালোকে অসমীয়া মানুহখিনিক ধ্বংস কৰি দিব বিচাৰিছে আৰু আপোনালোকৰ এই পৰিকল্পনা কেতিয়াও আমি সফল হ'ব নিদিওঁ। অসমীয়া মানুহে সফল হ'ব নিদিয়ে, অসমৰ ছাত্ৰ সমাজে সফল হ'ব নিদিলে। আপোনালোকে যেনেকুৱাই যিয়ে আইন নবনাওক কিয়, যেতিয়ালৈকে আপোনালোকে এই জাতিধ্বংসী বিলখন বাতিল নকৰে তেতিয়ালৈকে অসমৰ ছাত্ৰ সমাজ অকলে জাতিধ্বংসী বিলখন বুলিয়ে নহয়, পৰৱৰ্তী পৰ্যায়তো যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা কাম কাজ চলায় তেন্তে আপোনালোকক আমি আপোনালোকৰ বিৰুদ্ধে মাত মাতিবলৈ আমি আছোঁ, পাহৰি নাযাব। আজি সদৌ অসম ছাত্ৰ সন্থাক আপুনি এনেধৰণে তিৰস্কাৰ কৰিছে, কাইলৈ আপুনি সাহিত্য সভাক তিৰস্কাৰ কৰিব, কাইলৈ আপুনি শংকৰদেৱ সংঘক তিৰস্কাৰ কৰিব, কাইলৈ আপুনি অসমীয়া মানুহক আপোনাৰ সমষ্টিত পালে আপুনি মাৰপিট কৰিব। এনেকুৱা হ'বলৈ আমি নিদিওঁ। মই হোজাইবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে অসমীয়াবাসীৰ হোজাই যিমানখিনি মানুহ আছে, যিয়ে অসমক ভাল পায়, অসমীয়া মানুহ যিখিনি আছে, যিয়ে আজি শিলাদিত্যদেৱক গাদীত বহুৱাই থৈছে, তেওঁলোকে শিলাদিত্যদেৱক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ক। সদৌ অসম ছাত্ৰ সন্থা বেপাৰী সংগঠন নহয়, মনত ৰাখিব। হোজাইবাসী ৰাইজক কৈছোঁ, আপোনালোকে শিলাদিত্যদেৱক প্ৰত্যুত্তৰ দিয়ক, কৈ দিয়ক যদি দম আছে যে সদৌ অসম ছাত্ৰ সন্থা বেপাৰী সংগঠন নহয়। সদৌ অসম ছাত্ৰ সন্থাই কালেকশ্যনৰ বাবে আন্দোলন নকৰে, সদৌ অসম ছাত্ৰ সন্থাই মানুহৰ কাৰণে আন্দোলন কৰে আৰু কৰি যাব। জয় আই অসম, জয় আই অসম, জয় আই অসম। আমি আপোনাক কেয়াৰ নকৰোঁ শিলাদিত্যদেৱ। আপুনি যদি আৰু এনেকুৱা বেছি কথা ক'বলৈ লয় সদৌ অসম ছাত্ৰ সন্থাক লৈ, মনত ৰাখিব আমি আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লাখ লাখ ছাত্ৰকৰ্মী গৈ আপোনাক ঘৰৰ পৰা উঠাই নি বাংলাদেশত থৈ আহিম। মনত ৰাখিব শিলাদিত্যদেৱ, আপোনাক আমি ঘেণ্টা কেয়াৰ নকৰোঁ।